নাগালেণ্ডৰ পৰা আহিছে ন পানীটো? আপোনালোক খেতি এইবিলাক বুৰ গ'ল এতিয়া হ'বনে খেতিবিলাক? আৰু হ'ব আকৌ শুকাব যে বৰ দিগদাৰ হ'ল, অকস্মাত আহি গ'ল যে। পানী হ'লেও বেয়া, নহ'লেও বেয়া। নাই এইকেইদিন হৈছিলেহে, ৰাইজে লাগিছিলেহে। বানপানী আহি গ'ল। এইটো হৈছে বৰহোলা নগাপাত যোৱা পথটো বুৰি গ'ল। চাওকচোন, নাগালেণ্ডৰ পৰা পানী আহি গ'ল হঠাৎ। দুদিন নেৰা নেপেৰা বৰষুণৰ ফলত ইয়াত বানপানীৰ সৃষ্টি হৈছে। তিতাবৰ সমষ্টি। পানী আহিলে ভাল নে বেয়া? মাছ খাব পালে আৰু কি বেয়া? হঠাৎ অহা বানপানীয়ে খেতি পথাৰবিলাক বুৰাই পেলালে। চাওক, এইবিলাক কিছুমানে মাছ ধৰি আছে। নাগিনজুৰিত পানী আহি গ'ল, বানপানী। চাওক, ইমানেই পানী আহি গ'ল। এইবিলাক খেতি পথাৰ চব ডুবি গ'ল পানী আহি। বানপানী আহিলে আৰু কিছুমানৰ মাছ ধৰে, এনেকৈ জাল পাতি মাছ ধৰি আছে। পুঠি মাছ, কাৱৈ মাছ, মাছৰ উজান উঠিছে। অজস্ৰ মাছ, বৰষুণ দি আছে। আৰু এইফালে কৃষকবিলাকৰ অৱস্থা নাই। কঠীয়াবিলাক মানে ভহাই লৈ গ'ল, কিছুমানে কঠীয়া থুপৰাই আছে। এই চাওকচোন, চাৰিওফালে বানপানী, পানীয়ে পানী, চাৰিওফালে পানী। চাওক, এই কালভাৰবিলাকত কেনেকুৱা ঢৌ পানীৰ। এইটো হৈছে বৰহোলাৰ পৰা নগাপাত যোৱা পথ। এই পথটো মানে বুৰিলে। নেৰানেপেৰা বৰষুণৰ ফলত মানুহৰ মানে চোতালতো পানী সোমালে। ৪৮ ঘণ্টা বৰষুণ।